এই যিটো বাকচ দেখিছে ইয়াৰ ভিতৰতে আছে এই বস্তুটো। তো আনবক্সিং কৰোঁ আৰু তাতে চাওঁতে আনবক্সিং কৰিলোঁ। আকৌ এতিয়া ইয়াতে আনবক্সিং কৰি দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। তো চাব কি বস্তু হয়। আহক এতিয়া আনবক্সিং কৰোঁ। আৰু এই কটাৰীয়ে আনবক্সিং নকৰোঁ বাৰু, গতিকে মোৰ হাত আছে, হাতৰ লগতে আনবক্সিং কৰিম। তো ভিডিঅ'টো চাই থাকক। ৱাও, ইমান ধুনীয়া। বাহ, এইটোৱে হয়, আপোনালোকে দেখি গম পাইছেই চাগে। এইটো পেট্ৰল আৰু কেৰাচিনৰ দুটাতে চলাব পাৰি। ইয়াৰ ভিতৰত কি আহিছে আপোনালোকক দেখুৱাইছোঁ। এই দুটা হয়, এই দুটা কিনিব লাগিব। আৰু ইয়াৰ লগত আহিছে এইটো, এতিয়া দাঙিব লাগিব। এইটো দাঙিবৰ কাৰণে অকলে হয়, এজন হ'লেই হ'ল মানুহ। কিন্তু ইমান গধুৰ নহয় বাৰু, হ'ব আৰু 10 কেজিমান। কিন্তু দাঙিব পাৰি আৰু অকলে কাৰণে। তো সেইটো এতিয়া ষ্টাৰ্ট কৰি চাওঁ। এতিয়া ইঞ্জিনটো ষ্টাৰ্ট কৰি চাওঁ। ইয়াৰ লগতে কিতাপ এখন দিয়ে, কিতাপ মানে ইয়াতে কিবা ইয়াৰ বিষয়ে কিবা কিবি লিখি থৈছে ইয়াতে। তো আপোনালোকে পঢ়ি চাব পাৰে। ইয়াত নপঢ়িলেও হয় বাৰু, কাৰণ আমি চবেই জানোৱেই মানুহ যেতিয়া। তো এতিয়া ইঞ্জিনটো ষ্টাৰ্ট কৰি চাওঁ। তো চাওঁচোন ইঞ্জিন ষ্টাৰ্ট হ'বনে নাই। এইটো ঠাণ্ডা হৈ আছে চাগে ইঞ্জিনটো, সেইকাৰণে ষ্টাৰ্ট কৰিবৰ কাৰণে অকণমান দেৰি লাগিব। হ'লেও কৰি চাওঁচোন ষ্টাৰ্ট। ইঞ্জিনটো ঠাণ্ডা হৈ আছে, সেইকাৰণে অকণমান দেৰি লাগিছে ষ্টাৰ্ট হ'বৰ কাৰণে। তো চাই থাকক, হ'লেও ষ্টাৰ্ট কৰি ল'ম। তো চাই থাকক আপোনাৰ। ঠিক আছে, ষ্টাৰ্ট হোৱাৰ পিছত এনেকৈ দৌৰি থাকিব লাগিব, নহ'লে সিজি থাকে। কাৰণ এইটো চলাওঁতে কটা চটা পাওঁতে এইটো চাগে খুটি মাৰিবই লাগিব, কাৰণ হিলিয়ে থাকিব। গতিকে মই এতিয়া ষ্টাৰ্ট কৰোঁতে এনেকৈ দৌৰি আছোঁ বাৰু, যাতে তো অকণমান সময় চলাই আছোঁ। তাৰপৰা আপোনালোকক এতিয়া কৈ আছোঁ। আপোনালোকে দেখিলে চাগে সেইটো কিহৰ মেচিন। তো এইকেইটা চাই পিনি তো আমি আনিছোঁ কটীয়া চটীয়া আৰু কিবা কিবি সিঁচিবলৈ কাৰণে, পানী সিঁচিবলৈ কাৰণে। তো আপোনালোকক এতিয়া কৈ আছোঁ, এইটো কেৰাচিন আৰু পেট্ৰলৰ দুটাই চলিব পাৰি ইঞ্জিনটো। ইমানটোৱেই আৰু কি ক'মনো। এতিয়া ইয়াৰ লগতে বাৰা চাৰা মাৰিব পাৰিম আৰু, যদি আমাৰ ছাবস্ক্ৰাইবাৰে যদি কিবা বাৰা মাৰিব লাগে, ইয়াৰ লগত কিবা কিবি কৰিব লাগে, তো মোক মাতিব, মই গৈ পিনি মাৰি থৈ আহিম। তাকো ছাবস্ক্ৰাইবাৰ বুলি অকণমান কমকৈ ল'ম আৰু। এইটো দেখিছেই নহয়, এইটো হৈছে আপ এণ্ড ডাউন। এইটো আপ কৰিব লাগিব, আপ কৰিলে তেলটো ইঞ্জিনলৈ যাব, আৰু ডাউন কৰিলে তেলটো নাযায় আৰু এইটো বন্ধ হৈ থাকিব ইঞ্জিনলৈ। আৰু এইটো দেখিছেই, সেইটো ইয়াৰ লগত ষ্টাৰ্ট কৰা, আৰু টানি দিলে ষ্টাৰ্ট হৈ যাব। এইটো অফ অন হ'ব লাগিব, কাৰণ ষ্টাৰ্ট কৰোঁতে অফ হৈ থাকিব লাগিব, আৰু যেতিয়া ষ্টাৰ্ট বন্ধ কৰিব লাগে তেতিয়া অন কৰি দিলে হ'ল। এইটো এনেকৈ অন কৰি দিলে হ'ল, ষ্টাৰ্ট কৰি থাকোঁতে বন্ধ কৰিব লাগে যদি। আৰু ইয়াতে আছে, আৰু এইটো হৈছে এক্সেলেটাৰ। এইটো প্ৰথমতে ষ্টাৰ্ট কৰোঁতে বাওঁফালে থাকিব লাগিব, আৰু যেতিয়া ষ্টাৰ্ট হোৱাৰ পিছত যেতিয়া এক্সেলটো বেছি বঢ়াব লাগে, তেতিয়াহ'লে এইটো সোঁফালে টানি দিলে হ'ল। আৰু তলতো
অফ অন হৈ থাকিব লাগিব, কিন্তু ইঞ্জিনটো অন হৈ থাকিব লাগিব। তো ইমানতে। আৰু এইফালে দুটা দেখিছে এইটো, তো ইমানতে দেখুৱাবলগীয়া। তো দেখুৱালোঁ আৰু ঘৰৰ কাৰণে এইটো আনিছোঁ যেতিয়া। তো ভিতৰত নকৰিলোঁ আৰু তাত কিনাৰত ইয়াৰ লগতে তেল দিয়ে বাজাজ কোম্পানীৰ তেল। তো ইয়াতে পেট্ৰল আৰু কেৰাচিনৰ লগত চলাব পাৰি, দুটা তেলৰ লগতে চলাব পাৰি। ইয়াৰ লগত আমি কিনি আনিছোঁ 5 আৰু ডেলিভাৰী 5 আৰু মুণ্ডা আৰু সেইকেইটা কিনি আনিছোঁ ইয়াৰ লগতে। আমাৰ লগত আৰু এজন কিনিছিলে, আৰু এজন মানুহ আমাৰ লগতে। আৰু এয়া পাইপ আনিছোঁ, এইটো পাইপটো হৈছে 20 ফুট আনিছোঁ আমি। আৰু এই ডেলিভাৰী পাইপ আনিছোঁ এক বান্দুল। ইয়াত আমাৰ অকলে নাই, আৰু এজন মানুহৰ আছে ইয়াতে। ইয়াত দুভাগ কৰিব লাগিব, পইচাটো আমাৰ গৈছে বাৰু। ইয়াতে দুভাগ কৰিব লাগিব, দুভাগ কৰি পিনি সিহঁতৰ এভাগ আমাৰ এভাগ। তো ইমানটিয়ে ডেলিভাৰী পাইপটো আমাৰ দুজনৰ মেচিনটো লৈ পিনি আমাৰ 11,000 টকীয়াকৈ ল'লে মেচিনৰ। 11,000 আমাৰ টোটেল মিলাই পিনি 20,000 ওচৰা-ওচৰি গ'ল। সিহঁতৰতো সুদা ইঞ্জিন আনিছে আৰু ডেলিভাৰী 5 আনিছে, ইমান যোৱা নাই সিহঁতৰ, আমাৰ গৈছে বাৰু 20,000 ওচৰা-ওচৰি। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তো আজিলৈ বাই।